Hello my dear friends and students, আজি মই এই ভিডিঅ'টোত ক্লাছ 10 মেথছৰ চেপ্টাৰ 6ৰ এক্সাৰসাইজ 6.2 কুৱেশ্যন নম্বৰ 5 টো কৰাম আৰু ছাত্ৰসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিঅ'টোৰ নটিফিকেশন পাই যোৱা এতিয়া আহা কুৱেশ্যনটো ষ্টাৰ্ট কৰো সো কুৱেশ্যনে কি কৈছে চিত্ৰত মানে এই চিত্ৰত ডি সমান্তৰাল OQ এই ডি সমান্তৰাল OQ বুলি কৈছে আৰু কৈছে DF সমান্তৰাল OR এই DF আৰু এই OR সমান্তৰাল বুলি কৈছে দেখুৱা যে EF সমান্তৰাল QR আমি দেখুৱাব লাগে এই EF আৰু QR সমান্তৰাল তেনে ছাত্ৰসকল যি দিয়া আছে ইয়াতে দিয়া আছে লিখি ললো আৰু যেটো প্ৰমাণ কৰিব লাগে এটো প্ৰমাণ কৰিব লাগে যে লিখি ললো এতিয়া প্ৰমাণ লিখি প্লাই প্ৰমাণৰ আন্ডাৰতে আমি প্ৰমাণ কৰিম এটো কেনেকুৱা প্ৰমাণ কৰিব লাগে এতিয়া সো এটা আইডিয়া লো কেনেকুৱা প্ৰমাণ কৰিব লাগে ছাত্ৰসকল এটো প্ৰমাণ কৰিবলৈ হলে তোমালোকে 6.1 উপপাদ্য আৰু 6.2 উপপাদ্য দুয়োটাৰ মানে দুইটাই কি কৈছে এটো জানা দৰকাৰ তেনে ছাত্ৰসকল মই বুজাই দিও দুইটাই কি কৈছে 6.1 এ কৈছে কোনো এটা ত্ৰিভুজৰ কোনো এটা বাহুৰ সমান্তৰালকে কোনো এটা ৰেখা আঁকিলে এই ৰেখাডালে আন দুটা বাহুক সমান অনুপাতত ভাগ কৰিব আৰু 6.2 এ তাৰ উল্টা কৈছে মানে কোনো ৰেখাই যদি কোনো এটা ত্ৰিভুজৰ কোনো দুটা বাহুক সমান অনুপাতত ভাগ কৰে তেনলে ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব এই দুটা কথা উপপাদ্য 6.1 আৰু 6.2 এ কৈছে তেনে ছাত্ৰসকল এতিয়া আমি প্ৰমাণ এটো কেনেকুৱা কৰিম সো প্ৰথমতে আমাক দিয়া আছে ডি সমান্তৰাল OQ তেনলে সো ডি আৰু OQ ইয়াতে তেনলে ছাত্ৰসকল এই OQ যেটো এটো হৈছে PQO ত্ৰিভুজৰ এটা বাহু OQ আৰু এই OQ ৰ সমান্তৰালকে আছে এই D2 তেনলে এনেকুৱা হলে উপপাদ্য 6.1 এ কৈছে এই সমান্তৰালকে আকা ৰেখাডালে আন দুটা বাহু সমান অনুপাতত ভাগ কৰিব মানে কেনেকুৱা P/EQ আৰু ইকুৱেলি ইয়াতে D তাই লাগিছে PD/D ত ভাগ কৰিব মনত ৰাখিবা ছাত্ৰসকল এতিয়া ভাগটো কেনেকুৱা হৈছে P/EQ আৰু ইফালে PD/D এতিয়া DF সমান্তৰাল OR ৰ পৰা কি হয় চাওচোন চোৱা এই DF আৰু এই OR সমান্তৰাল দি আছে তেনলে ছাত্ৰসকল OR টো হৈছে POR ত্ৰিভুজৰ এটা বাহু তেনলে ইয়াতো 6.1 উপপাদ্য লাগি আছে চোৱা POR ৰ OR বাহুৰ যদি সমান্তৰালকে DF আছে চোৱা DF আছে তেনলে DF কি কৰিব আন দুটা বাহুক সমান অনুপাতত ভাগ কৰিব মানে কেনেকুৱা PF/FR আৰু এটো সাইডত PD/D তেনলে ছাত্ৰসকল এটা কথা মন কৰিছা যেতিয়া এইটোৰে ৰেশিও হৈছিল এনেকুৱা হৈছিল P/EQ ইকুৱেলত আছিল PD/D যেতিয়া এইটোৰে ৰেশিও হৈছে PF/FR ইকুৱেলত আছে PD/D তেনলে ছাত্ৰসকল দুইটা সাইডৰ ৰেশিও PD/D ৰ লগত সমান তেনলে হিয়তৰ ৰেশিও সমান হ'ব নহয় মানে এনেকুৱা P/EQ ইকুৱেল PF/FR হ'ব আৰু এনেকুৱা যদি হয় উপপাদ্য 6.2 কি কৈছে ছাত্ৰসকল সো এনেকুৱা হৈছে মানে কেনেকুৱা হৈছে সো PQR ত্ৰিভুজৰ PE/EQ ইকুৱেল PF/FR হৈ গৈছে মানে PQR ত্ৰিভুজৰ PQ বাহু আৰু PR বাহুৰ অনুপাত সমান হৈ গৈছে আৰু এই অনুপাতবোৰ সমান কোনে কৰিছে ছাত্ৰসকল এই EF টোৱে তেনলে উপপাদ্য 6.2 কি কৈছে ছাত্ৰসকল জুনে সমান অনুপাতত ভাগ কৰিব সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব তেনলে EF সমান্তৰাল QR হ'ব মানে PQR ৰ তৃতীয় বাহু QR ৰ সমান্তৰাল হ'ব তেনলে ছাত্ৰসকল EF আৰু QR সমান্তৰাল হৈ গলে তো আমাৰ এটোৱে প্ৰমাণ কৰিব লাগে এটো প্ৰমাণ হৈ যাব মানে আমি এনেকুৱা কৰিম সো প্ৰথমতে আমাক এটো দিয়া আছে এটোৰ পৰা আমি জি উলাই লও DE সমান্তৰাল OQ দিয়া আছে ছাত্ৰসকল উপপাদ্য 6.1 এ কি কৈছে যদি এনেকুৱা সমান্তৰাল থাকে যেটো এক্সট্ৰাকে সমান্তৰালকে আকা হৈছে এটো আন দুটা বাহু সমান অনুপাতত ভাগ কৰিব তেনলে চাও এটো কত আছে তেনলে চিত্ৰত চোৱা ছাত্ৰসকল এই D2 ইয়াতে আছে আৰু OQ2 ইয়াতে আছে তেনলে মই দেখি আছো PQO ত্ৰিভুজৰ OQ বাহুৰ সমান্তৰালকে DE আছে তেনলে উপপাদ্য 6.1 মতে D2 এ আন দুটা বাহু সমান অনুপাতত ভাগ কৰিব মানে কেনেকুৱা P/EQ লিখি লও ইয়াতে PE/EQ আৰু এই ৰেখাডাল আনটো সাইডত কত লাগিছে PO আৰু PO ভাগ কৰিব এনেকুৱা PD/D ইকুৱেলি ভাগ কৰিব গতিকে ইকুৱেল দিছো PD/D সো ছাত্ৰসকল এটো কৰ পৰা আহিছে উপপাদ্য মতে এতিয়া নেক্সট ছাত্ৰসকল ইয়াৰ পৰা এনেকুৱা আৰু এটা ৰেশিও ওলাব এটুক মই সমীকৰণ 1 দি দিও সো এতিয়া কো দিয়া আছে DF সমান্তৰাল OR লিখি লও DF সমান্তৰাল OR এতিয়া এটো দিয়া আছে কাখত লিখি লও এতিয়া ছাত্ৰসকল এটো কত আছে সো এটো DF আৰু এটো OR তেনলে মই দেখি আছো ছাত্ৰসকল POR ত্ৰিভুজৰ OR বাহুৰ সমান্তৰালকে DF আছে তেনলে ইয়াতো উপপাদ্য 6.1 মতে DF এ
এই পি অ আৰ ত্ৰিভুজৰ পি আৰ আৰু পি অক সমান অনুপাতত ভাগ কৰিব মানে এনেকুৱা ভাগ কৰিব ছাত্ৰ ছাত্ৰীসকল পি এফ ডিভাইডেড বাই এফ আৰ সেইটো ছাইডক লিখি লওঁ পি এফ ডিভাইডেড বাই এফ আৰ ইকুৱেলি ভাগ কৰিব এইটো ছাইডত ক'ত লাগি আছে ডি এফটো ডিত আহি লাগি আছে পি ডি ডিভাইডেড বাই ডি অ' পি ডি ডিভাইডেড বাই ডি অ' এইটো ক'ৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীসকল উপপাদ্যৰ পৰা মানে এনেকুৱা পালে এনেকুৱা হয় তেনেহ'লে ইয়াতে লিখি দি আছোঁ উপপাদ্য মতে আৰু এইটোক ছাত্ৰ ছাত্ৰীসকল সমীকৰণ 2 নাম দি দিওঁ এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে সমীকৰণ 1 আৰু 2 চোৱা দুইটাৰ ৰাইট ছাইডত চোৱা পি ডি ডিভাইডেড বাই ডি অ' এইটোৰো ৰাইট ছাইডত পি ডি ডিভাইডেড বাই ডি অ' তেনেহ'লে লেফ্ট ছাইডটো সমান হ'ব তেনেহ'লে লিখি লওঁ সমীকৰণ 1 আৰু 2ৰ পৰা পাইছোঁ লেফ্ট ছাইড দুইটা সমান মানে এইটো আৰু এইটো সমান চোৱা লিখিলোঁ সমীকৰণ 1 আৰু 2ৰ পৰা কি পালোঁ দুইটাৰ ৰাইট ছাইড সমান গতিকে দুইটাৰ লেফ্ট ছাইড সমান তেনেহ'লে সমীকৰণ 1ৰ লেফ্ট ছাইডত আছে পি ডিভাইডেড বাই ই কিউ ইকুৱেল হ'ব কাৰ সমীকৰণ 2ৰ লেফ্ট ছাইডত যেটো আছে সমীকৰণ 2ৰ লেফ্ট ছাইডত আছে পি এফ ডিভাইডেড বাই এফ আৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল এই যেটো ৰেচিঅ' হৈছে এইটো হৈছে পি ডিভাইডেড বাই ই কিউ মানে পি কিউ বাহুৰ ৰেচিঅ' আৰু এইটো হৈছে পি আৰ বাহুৰ ৰেচিঅ' পি এফ ডিভাইডেড বাই এফ আৰ মানে পি আৰ বাহুৰ ৰেচিঅ' এতিয়া চোৱা উপপাদ্য 6.2 কৈছে কি যে এনেকুৱা যদি কোনো এটা ত্ৰিভুজৰ কোনো দুটা বাহু সমান অনুপাতত ভাগ হয় কোনো এটা ৰেখাৰ দ্বাৰা তেনেহ'লে ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হয় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল পি কিউ আৰ ত্ৰিভুজৰ যদি পি কিউ আৰু পি আৰ বাহুৰ সমান অনুপাত ওলাইছে তেনেহ'লে যি ৰেখাই এই সমান অনুপাতত ভাগ কৰি আছে সেই ৰেখাটো তৃতীয় বাহুৰ সমান্তৰাল হ'ব উপপাদ্য 6.2 কৈছে তেনেহ'লে এই ই এফ এটো সমান অনুপাতত ভাগ কৰি আছে নহয় পি ডিভাইডেড বাই ই কিউ আৰু পি এফ ডিভাইডেড বাই এফ আৰ মানে ই এফ এ ভাগ কৰি আছে তেনেহ'লে ই এফটো তৃতীয় বাহুৰ সমান্তৰাল হ'ব মানে কিউ আৰৰ সমান্তৰাল হ'ব মানে ই এফ এ পি কিউ আৰু পি আৰক সমান অনুপাতত ভাগ কৰিছে ইয়াতে প্ৰমাণ হৈছে গতিকে ই এফ ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব উপপাদ্য 6.2 মতে তেনেহ'লে লিখি দিওঁ ছাত্ৰ ছাত্ৰীসকল ই এফ আৰু কিউ আৰ সমান্তৰাল হ'ব উপপাদ্য মতে তেনেহ'লে লিখি আছোঁ চোৱা ই এফ সমান্তৰাল কিউ আৰ কিয় ছাত্ৰ ছাত্ৰীসকল এই ই এফ এ এই পি কিউ আৰ ত্ৰিভুজৰ পি কিউ আৰু পি আৰক সমান অনুপাতত ভাগ কৰিছে ইয়াতে প্ৰমাণ হৈছে তেনেহ'লে ই এফটো এই পি কিউ আৰ ত্ৰিভুজৰ তৃতীয় বাহুৰ সমান্তৰাল হ'ব মানে কিউ আৰৰ সমান্তৰাল হ'ব লিখি ল'লোঁ ই এফ সমান্তৰাল কিউ আৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল এই ই এফ আৰু কিউ আৰ সমান্তৰাল আমাক প্ৰমাণ কৰিবলৈ দিছিল প্ৰমাণ হৈ গৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰোঁ তোমালোকে কুৱেশ্যনটো ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো অসুবিধা থাকে মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ